হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালেই নিশ্চয়, ভাল হোৱাটোৱে বিচাৰোঁ সকলোৰে। আৰু ভোগালীৰ শুভেচ্ছা জনাওঁ বুলি ভিডিঅ'টো বনালোঁ। আজি হৈছে 13 জানুৱাৰী, যিহেতু উৰুকা আজি। সকলোৱে উৰুকাৰ যো-জা চলাই আছে, নিশ্চয় ব্যস্ত আছে। সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু সকলোৰে ভালে ভালে যাওক বিহুটো, যিহেতু চৰকাৰে নতুন নতুন SOP বনাই দিছে। 10টা বজালৈকে মানে টাইম দিছে যিহেতু, তো চৰকাৰৰ কথা মানি চলিব। বিশেষ একো নকওঁ বেছিকৈ। ভোগালী বিহুৰ ভিডিঅ' বনাব নোৱাৰিম, কাৰণ আপোনালোকে যদি মোৰ কমিউনিটি পষ্ট চাইছে তেনেহ'লে নিশ্চয় গম পাইছে যে মই আছোঁ অসম মেডিকেল কলেজ ডিব্ৰুগড়ত। দেউতাৰ লগত আছোঁ, দেউতা এডমিট হৈ আছে। আৰু হৈ গ'ল আজি 6 নম্বৰ দিন, 6টা দিন পাৰ কৰিলোঁ মেডিকেলতে। এয়া আৰু বিশেষ তেনেকৈ একো ভিডিঅ' বনোৱা হোৱা নাই। আগৰ ভিডিঅ'ও তেনেকৈ দিব পৰা নাই। গুৱাহাটী যোৱা ভিডিঅ' পেণ্ডিং আছে, আৰু তাৰ আগৰ ভিডিঅ'ও পেণ্ডিং আছে। দিম নিশ্চয় লাহেকৈ, সকলো এটা এটাকৈ দিম। দেউতা ঠিক হৈ লওক ফাৰ্ষ্টে। আৰু বিহুটো তেনেকৈ মেডিকেলতে এবাৰ কটাম। আৰু প্ৰতি বছৰে যোৱাবাৰোতো লকডাউন হ'ল, এবাৰ পাম বুলি ভাবিছিলোঁ, ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ লগৰখিনিৰ লগত, কিন্তু নোৱাৰিম। চাওঁ কি হয়, আৰু কিমান দিন থাকিব লাগে দেউতাৰ লগত নাজানো। অতি সোনকালে ভাল হওক, তাকে অলপ প্ৰাৰ্থনা কৰিব। বাকী এয়া আৰু ভোগালী বিহু শুভেচ্ছা যাচিলোঁ আকৌ এবাৰ। মই বিশেষ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, মানে ভিডিঅ' বনোৱা তেনেকৈ মনো যোৱা নাই, কাৰণ মানে মনটো মানে একদম ভাল লগা নাই। তথাপিও ভিডিঅ'টো বনালোঁ, আপোনালোকক শুভেচ্ছা যাচিলোঁ ভোগালী বিহু। আৰু সেয়াই আৰু ধন্যবাদ। নতুন নতুন ভিডিঅ' আহিব, আগৰ ভিডিঅ'বোৰ দিম। আৰু বিশেষ একো নকওঁ মানে, বাই বাই।